हाई फ्रेंड्स वेलकम टू माई चैनल फ्रेंड्स मैं आज भॉइस चेंज आपनलोके केनेকৈ 5 বা 6 सेकेंडर भितरत सल्व करिब সেই বিষয়ে आलोचना करिम आरो लगते आपनलोके ऑप्शन केनेকৈ एलिमिनेट करिब ऑप्शन एलिमिनेशन तो मोस्ट इम्पर्टेन्ट आपनलोके जदि ऑप्शन एलिमिनेट करिब जाने तेतियाले एग्जामत नजना क्वेश्चनर एन्सार शुद्धকৈ কৰি আহিব পাৰিব। এই ভিডিওটোত মই ভয়েস চেঞ্জত অপশন এলিমিনেট কৰি কেনে আপোনালোকক দেখুৱাই দিম। মই এই ভিডিওটোত অলপ বুজাই দিম বাবে সময় বেছিকৈ যাব, কিন্তু আপোনালোকে এক্সামত 5-6 সেকেন্ডৰ ভিতৰতে কৰি আহিব পাৰিব। আৰু ফ্ৰেন্ডছ এই চেনেলৰ ভিডিওবোৰ যদি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেন্ডছ আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে কুৱেশ্যনটোত দিয়া আছে দা বয় লাভ এট দা বেগাৰ। ইয়াতে অসমীয়া মিনিঙৰ কোনো অৰ্থ নাই, আপোনালোকে জাস্ট অপশন কেনেকৈ এলিমিনেট কৰে সেইটো জানিলে হ'ল। আৰু বেসিক যেটো রুল সেই রুলটো মই ইয়াতে কৈ দিম, ইয়াতে লিখি থৈছো আৰু ইয়াতে এক্সপ্লেনেশনটো দিয়া আছে, আপোনালোকে ভিডিওটো পজ কৰি চাব পাৰিব। এতিয়া আপোনালোকে কি কৰিব, এই সেন্টেন্সটো যেতিয়া আপোনালোকে চেঞ্জ কৰিব, এই সেন্টেন্সটো ভয়েস বুলি ক'লে পেসিভ আৰু অ্যাক্টিভ, গতিকে ইয়াতে এই সেন্টেন্সটো কিহত দিয়া আছে, অ্যাক্টিভত দিয়া আছে, কাৰণ এইটো মেইন ভার্ব, লাভটো মেইন ভার্ব, মেইন ভার্বৰ আগত কোনো ধৰণৰ অক্সিলাৰি ভার্ব বা বি ভার্ব দিয়া নাই, গতিকে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য। আৰু আপোনালোকে নিশ্চয় জানে ভয়েস চেঞ্জ যেতিয়া আপোনালোকে কৰিব, এটা ভয়েস মানে অ্যাক্টিভৰ পৰা পেসিভ বা পেসিভৰ পৰা অ্যাক্টিভ যিয়ে নকৰক, আপোনালোকে অবজেক্টটো কিন্তু চেঞ্জ কৰোঁতে সাবজেক্টলৈ লৈ আহিব লাগে। ইয়াতে অবজেক্টত আছে দি বেগাৰ, গতিকে এইটো চেঞ্জ কৰিলে কি কৰিব লাগিব, দি বেগাৰ সাবজেক্টত আনিব লাগিব। দি বেগাৰ সাবজেক্টত আহিল, ইয়াতে রুল আমি সাবজেক্ট দিলো, সাবজেক্টৰ পিছত কি দিয়া আছে, ইয়াতে ওয়াজ বা ওয়ের দিব লাগিব। এতিয়া ওয়াজটো হ'ব সিঙ্গুলার যদি হয় সাবজেক্টটো তেতিয়াহ'লে ওয়াজ হ'ব, আৰু যদি সাবজেক্টটো প্লুৰেল হয় তেতিয়াহ'লে ওয়ের হ'ব। এইটো পাষ্ট টেন্সৰ ক্ষেত্ৰত, আৰু প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত হ'ব এম, ইজ আৰু আৰ। এই তিনিটা আছে, এই তিনিটাৰ যদি প্লুৰেল হয় তেতিয়াহ'লে আৰ হ'ব, আৰু সিঙ্গুলার হ'লে এম বা ইজ হ'ব। এইখিনি আপোনালোকে নিশ্চয় জানে। গতিকে ভয়েস চেঞ্জৰ নিয়ম মতে ডি বেগাৰ অবজেক্টটো আমি সাবজেক্টত দিলোঁ, তাৰপিছত কি দিব লাগিব, ওয়াজ বা ওয়ের। যেহেতুকে বেগাৰ ইয়াতে এছ নাই, গতিকে ইয়াটোত কি হ'ব, সিঙ্গুলার হয় এইটো, গতিকে ইয়াতে ওয়াজ হ'ব, ডি বেগাৰ ওয়াজ। এতিয়া আপোনালোকে অপশনকেইটা চাই ল'ব পাৰে, ইয়াতে অপশনকেইটা দিয়া আছে, এই অপশনকেইটা চাই ল'ব পাৰে। এই অপশনকেইটাত 1 নম্বৰটোত দিয়া আছে ডি বেগাৰ ওয়াজ, এইটোতো দিয়া আছে ওয়াজ, গোটেইকেইটাতে একে দিয়া আছে। গতিকে আমি নেক্সট ষ্টেপলৈ যাওঁ। তাৰপিছত কি হ'ব, তাৰপিছত ইয়াতে V3 দিয়া আছে, V3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটোক V3 বুলি কয়। গতিকে ভাৰ্বটো মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ আচলতে। ইয়াতে মেইন ভাৰ্ব কি দিয়া আছে, লাভ দিয়া আছে, লাভটোৰ লগত এট আছে, গতিকে ইয়াতে লাভ এট প্ৰিপজিশ্যনটো কিন্তু সংযোগ হৈ থাকিব, প্ৰিপজিশ্যনটো আপুনি নোহোৱা কৰিব নোৱাৰে, গতিকে লাভ এট থাকিব। ইয়াতে এক্সপ্লেনেশ্যনত দিয়া আছে keep it in mind that the preposition yet must be retained with the verb, ভার্বটো লগত প্ৰিপজিশ্যনটো থাকিবই। গতিকে V3 মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ, ইয়াতে মেইন ভাৰ্বটো দিয়া আছে লাভ এট, এইটো পাষ্ট পাৰ্টিচিপল ৰূপতে আছে, গতিকে ইয়াতে আমি লাভ এটটো দিম, লাভ এট। এতিয়া লাভ এট ক'ত আছে চাওক, এতিয়া বাক্যটো আপুনি চাই লওক, দ্য বেগাৰ ৱাজ লাভ এট, কোনটো সেন্টেন্সত দা বেগাৰ ৱাজ লাভ এট আছে চাই লওক। গোটেইখিনি আপুনি কৰাৰ কোনো প্ৰয়োজনে নাই, দা বেগাৰ ৱাজ লাভ এটটো ইয়াতে নাই, গতিকে অপশ্যন এইটো ইয়াৰে নহ'ব। বিটো চাই লওক, এইখিনি মই মুছি দিছোঁ। এতিয়া বিটো চাই লওক, বিটোত কি দি আছে, দা বেগাৰ ৱাজ বিং, ইয়াতে বিং দিছে, বিংটো নাহে, কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ ক্ষেত্ৰত বিং আহিব, এইটো যিহেতুকে ইনডিফিনিটৰ, গতিকে এইটো নহয়, কেনচেল। নেক্সট সিটো চাব, সিটোতো বিং আছে, গতিকে এইটো কেনচেল। নেক্সট ডিটো আপুনি চাবই নালাগে, এইটো হ'বই, দ্য বেগাৰ ৱাজ লাভ এট, বাকীখিনি নকৰিলেও হৈ যায়। ফ্ৰেণ্ডছ মই বুজাই দিয়াৰ বাবে সময় বেছিকৈ গৈছে, আপোনালোকৰ কিন্তু এক্সামত 5-6 সেকেণ্ডৰ ভিতৰতে হ'ব। পিছৰ ফালে যিখিনি কৰিম সেইখিনিত আৰু সময় কম লাগিব। এইটো প্ৰথম কুৱেশ্যন কাৰণে আৰু অলপ বুজাই দিয়াৰ বাবে সময় বেছিকৈ গৈছে। আহক এতিয়া নেক্সট কুৱেশ্যনটো চাই লওঁ। ইয়াতে কি দিয়া আছে, দ্য বয়জ ৱেৰ প্লেয়িং ক্ৰিকেট, সেম ৰুল, অবজেক্টটো আহিব সাবজেক্টত, ইয়াতে অবজেক্ট কি দিয়া আছে, ক্ৰিকেট, গতিকে ক্ৰিকেটটো সাবজেক্টত দিয়ক, ক্ৰিকেট
ক্ৰিকেট। তাৰপিছত এই সেন্টেন্সটো কি টেন্সত আছে এইটো চাই লওক। এইটো আছে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ, এইটো কণ্টিনিউয়াছ টেন্সৰ বাক্য। গতিকে কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'লে ইয়াতে ৰুলটো চাই লওক। সাবজেক্ট, আমি সাবজেক্ট ক্ৰিকেট দিলোঁ, তাৰপিছত ৱাজ বা ওৱেৰ দিব লাগিব। যদি ছিংগুলাৰ হয় ৱাজ আৰু প্লুৰেল হ'লে ওৱেৰ। প্ৰেজেণ্টৰ ক্ষেত্ৰত এম ইজ আৰ হ'ব, এইটো অলপ আগতে কৈ আহিছোঁ। গতিকে ইয়াতে ক্ৰিকেটটো ছিংগুলাৰ ফৰ্ম হয়, গতিকে ইয়াতে ৱাজ হ'ব, ক্ৰিকেট ৱাজ। গতিকে ক্ৰিকেট ৱাজ ক'ত আছে চাই লওক। ইয়াতে ক্ৰিকেট হেড আছে, এইটো নহয়, কেনচেল। এইটোত আছে ক্ৰিকেট হেজ বিন, এইটোও কেনচেল। নেক্সট চাব ক্ৰিকেট ৱাজ প্লেড, ইয়াতে ৱাজ আছে, ইয়াতেও ৱাজ আছে, গতিকে এই দুটাৰ এটা হ'ব। নেক্সট ষ্টেপটো চাই লওক। নেক্সট ষ্টেপটোত দি আছে প্লাছ বিং, মানে প্ৰেজেণ্ট কণ্টিনিউয়াছে হওক বা পাষ্ট কণ্টিনিউয়াছে হওক, কণ্টিনিউয়াছ যদি শব্দ থাকে, মানে কণ্টিনিউয়াছ টেন্সৰ যদি চেণ্টেন্সটো হয় তেতিয়াহ'লে বিং ভাৰ্ব এটা দিব লাগিব। বিং বুলি ভাৰ্ব এটা আছে, সেই ভাৰ্বটো যোগ কৰিব লাগিব। গতিকে কি হ'ল, ক্ৰিকেট ৱাজ বিং হ'ল। ক্ৰিকেট ৱাজ বিং ক'ত আছে চাই লওক। ক্ৰিকেট ৱাজ বিং আছে অপশ্যন ডিটোত, গতিকে এইটো হ'ব শুদ্ধ, এইটো কেনচেল। ফ্ৰেণ্ডছ বুজি পাইছে নিশ্চয়। আপোনালোকে ভইচ চেঞ্জ কৰোঁতে গোটেইখিনি কৰিবই নালাগে, প্ৰথম দুটা বা তিনিটা শব্দ চালে আপোনালোকে ভইচ চেঞ্জৰ এনচাৰখিনি উলিয়াই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো চাব। আৱাৰ টাস্ক হেড বিন কমপ্লিটেড বিফ'ৰ ছানছেট, ইয়াতে বাই আজ হ'ব। বাই আজ বা বাই ডেম, বাই হিম, যিকোনো হ'ব পাৰে। এই বস্তুটো উজ্জ্বল ৰাখিছে ইয়াতে, মানে এজেণ্ট হিচাপে ৰাখিছে এইটো। গতিকে এইটো নিজে আপোনালোকে গম পাব লাগিব। কেনেকৈ গম পাব, চেণ্টেন্সটো চালে গম পাব। এইটো এক্টিভত নে পেছিভত সেইটো চাই লওক। আৱাৰ টাস্ক হেড যেতিয়া আছে তেতিয়াহ'লে এইটো পাৰফেক্ট টেন্সৰ বাক্য বুলি আপোনালোকে গম পাইছে। তাৰে লগত কিন্তু বিনটো দিয়া আছে, গতিকে এইটো পেছিভ চেণ্টেন্স। তেতিয়াহ'লে আপোনালোকে এইটো কেনেকৈ চেঞ্জ কৰিব, ছেম ৰুল। মই অলপ আগতে ক'লোঁ ইয়াতে এজেণ্ট হিচাপে আছে। বাইৰ পিছত বাই, হিম বা ডেম যিকোনো হ'ব পাৰে। ইয়াতে মই আজ বুলি কিয় কৈছোঁ, কাৰণ ইয়াতে উই লিখিছে, গতিকে ইয়াত আজ হ'ব। যদি ইয়াতে আজ থাকে গতিকে ভইচ চেঞ্জৰ নিয়ম মতে অবজেক্টটো ছাবজেক্টত আহিব, আৰু ছাবজেক্টত আহিলে আজটো আমি উই বুলি লিখোঁ, উই লিখিলোঁ। এতিয়া ৰুলটো চাব। ছাবজেক্ট মতে আমি উই দিলোঁ, তাৰপিছত কি আছে, হেড আছে, হেড দিব লাগিব। যদি পাষ্ট পাৰফেক্ট হয় তেতিয়াহ'লে হেড হ'ব, আৰু প্ৰেজেণ্ট পাৰফেক্ট হ'লে হেভ বা হেজ, হেভ বা অৰ হেজ। গতিকে আমি হেড দিব লাগিব, উই হেড ক'ত আছে চাই লওক। উই কমপ্লিটেড, এইটো নহয়, কেনচেল, হেড নাই। উই হেভ আছে, হেভ নহয়, হেড হ'ব। উই কমপ্লিটেড, এইটোও নহয়, উই হেড, এইটোত আছে উই হেড। গতিকে বাকীখিনি নাচালেও আপোনাৰ এনচাৰটো ওলাই গ'ল। এইটো হ'ল অপশ্যন এলিমিনেটিং পদ্ধতি। ফ্ৰেণ্ডছ, মই বুজাই দিয়াৰ বাবে অলপ সময় গৈছে, 5 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে, দে ড্ৰিউ এ চাৰ্কল ইন দ্য মৰ্ণিং। ড্ৰিউ এ চাৰ্কল ইন দ্য মৰ্ণিং, মানে চাৰ্কুল এটা ড্ৰ কৰিছিল। ছেম ৰুল, ইয়াতে অবজেক্ট হ'ব এ চাৰ্কুল, গতিকে চেঞ্জ কৰিলে আমি এই চাৰ্কুলটো আগত আনিব লাগিল, এই চাৰ্কুল ছাবজেক্টত আনিব লাগিল। তাৰপিছত ৰুল মতে আমি কি দিব লাগিব, ৱাজ বা ওৱেৰ দিব লাগিব। পাষ্ট হ'লে ৱাজ ওৱেৰ, আৰু প্ৰেজেণ্ট হ'লে এম ইজ আৰ। গতিকে এইটো এ চাৰ্কুল ছিংগুলাৰ হয়, গতিকে ইয়াতে ৱাজ দিব লাগিল, এ চাৰ্কুল ৱাজ। চাই লওক, এ চাৰ্কুল ৱাজ ইয়াতে আছে, ইয়াতেও ৱাজ আছে। এই দুটাত ৱাজটো নাই, এ চাৰ্কুল ৱাজ নাই, গতিকে এই দুটা এলিমিনেট হ'ল। গতিকে এই দুটাৰ এটা হ'ব। যিহেতুকে ইনডিফিনিট টেন্স হ'লে বিং নালাগে, কণ্টিনিউছতহে বিং লাগে, গতিকে ইয়াতে বিং আছে, এইটো কেনচেল হ'ল। গতিকে এনচাৰ আপোনাৰ অট'মেটিক বিটো হৈ গ'ল। ফ্ৰেণ্ডছ, যদি বুজাত কিবা অসুবিধা হৈছে কমেণ্ট কৰি জনাব। এতিয়া নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে, দে উইল ডিমলিছ দ্য এণ্টায়াৰ ব্লক। চেণ্টেন্সটো পঢ়ি আপুনি অবজেক্টটো উলিয়াই ল'ব। ইয়াতে দ্য এণ্টায়াৰ ব্লকটো হ'ব অবজেক্ট, গতিকে দ্য এণ্টায়াৰ ব্লক লিখিব লাগিল, দ্য এণ্টায়াৰ ব্লক লিখিলোঁ। তাৰপিছত ৰুলটো চাব। ইয়াতে ছাবজেক্ট দিয়া আছে, মডেল ভাৰ্ব দিয়া আছে। মডেল ভাৰ্ব মানে উইল আছে, ইয়াতে মডেল ভাৰ্বটো চাই ল'ব। উইল, শ্বেল, কেন, মে, মাইট, কুড, এইবিলাক মডেল ভাৰ্ব। গতিকে মডেল ভাৰ্ব দিয়া আছে, উইল হ'ব, মডেল ভাৰ্ব উইল দিলোঁ। দ্য এণ্টায়াৰ ব্লক উইল কোনটো চেণ্টেন্সত আছে চাই লওক, মানে অপশ্যনকেইটাত চাই লওক দ্য ব্লক উইল ক'ত আছে। অপশ্যন এটোত দ্য ব্লক উইল নাই, ইজ আছে, কেনচেল। বিটোত দ্য ব্লক মে বি আছে, কেনচেল। চিটোত দ্য এণ্টায়াৰ ব্লক উইল আছে, আৰু ডিটোতো আছে। তাৰপিছত নেক্সট ষ্টেপটো চাই লওক। এই মডেল ভাৰ্বটোৰ পিছত কি ভাৰ্ব আছে, বি প্লাছ বি দিব লাগিব, উইল বি হ'ব। উইল বি ক'ত আছে চাই লওক, এইটোত আছে উইল বি, গতিকে এইটোত উইল বি নাই, এইটো কেনচেল।
গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে, উই মাষ্ট ৰেচপেক্ট দ্য এল্ডাৰ্ছ। ফ্ৰেণ্ডছ আপোনালোকে নিজে চেষ্টা কৰি চাব পাৰে। দ্য এল্ডাৰ্ছ আহিব প্ৰথমতে, দ্য এল্ডাৰ্ছ আহিছে, তাৰপিছত ৰুল মতে মডেল ভাব দিয়ক, মাষ্ট দিয়ক। মাষ্ট ক'ত আছে, মাষ্ট এই দুটাত আছে। যিহেতুকে মডেল ভাবৰ পিছত বি দিব লাগে, গতিকে বি কোনটোত আছে, বিটো আছে বিটোত, গতিকে চিটো কেঞ্চেল, অপশ্যন বিটো হ'ব শুদ্ধ। এবাৰ নেক্সট কুৱেশ্যনটো চাব। ইয়াতে দিয়া আছে উই হেভ ৱাৰ্ণ্ড ইউ, আমি তোমাক সাৱধান কৰি দিছোঁ। হেভ ৱাৰ্ণ্ড আছে, হেভ আছে, গতিকে এইটো পাৰফেক্ট টেন্সৰ বাক্য। কি পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট। হেভ আছে, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। অবজেক্টটো হ'ল ইউ, ৰুল মতে আমি ইউটো ছাবজেক্টত দিলোঁ। তাৰপিছত কি দিব লাগিব, ৰুলটো চাব, হেজ হেভ, গতিকে ইউটো যিহেতুকে প্লুৰেল ফৰ্ম, গতিকে হেভ দিব লাগিব। ইউ হেভ ক'ত আছে চাব, ইউ হেভ এইটোত আছে, এইটো কেঞ্চেল, উই আছে এইটো নহয়, এইটো কেঞ্চেল, হেভ আগে দিছে এইটো কেঞ্চেল, গতিকে অট'মেটিকেলি এইখিনি কেঞ্চেল হ'লে অপশ্যন এইটো শুদ্ধ হ'ব। ফ্ৰেণ্ডছ বুজি পাইছে নিশ্চয়, একদম সহজ, ভইচ চেঞ্জ কৰাটো একদম সহজ, 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে পাৰিবই, নিশ্চয় পাৰিব। নেক্সট কুৱেশ্যনটো চাব, এইটোত কিন্তু কুৱেশ্যন মাৰ্ক দিয়া আছে, চাই ল'ব। হেজ এনিবডি এনচাৰ্ড ইয়'ৰ কুৱেশ্যন, তোমাৰ প্ৰশ্নৰ উত্তৰ কোনোবাই দিব পাৰিছেনে? অসমীয়াখিনি আমাক নালাগে, এইটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব, একেই নিয়ম, হেজ আছে, হেজটো হেজ হিচাপে থাকিব, হেজে থাকিব, কুৱেশ্যন মাৰ্ক আছে যিহেতুকে, ৰুল হেজ দিয়া আছে। তাৰপিছত ছাবজেক্ট ইয়াতে কি হ'ব, ইয়'ৰ কুৱেশ্যন, অবজেক্টটো ছাবজেক্ট হ'ব, হেজ ইয়'ৰ কুৱেশ্যনছ। চাই লওক এইখিনি কোনটো অপশ্যনত দিয়া আছে। ইয়'ৰ কুৱেশ্যন কেঞ্চেল, এনিবডি কেঞ্চেল, হেজ ইয়াতে আছে, এইটো হেভ, এইটো কেঞ্চেল, চি এনচাৰ। হেজ ইয়'ৰ কুৱেশ্যন বিন এনচাৰ। বাকী আপুনি কমপ্লিট ভইচ চেঞ্জ কৰিবই নালাগে, 2-3টা শব্দ আপুনি চালে ভইচ চেঞ্জৰ এনচাৰ পাই যাব। মই কেনেকৈ কৰিছোঁ আপোনালোকে অলপ মনোযোগেৰে চাব। নেক্সট কুৱেশ্যনটো চাব। দ্য শ্বপকিপাৰ লৱাৰ্ড দ্য প্ৰাইচেছ। চেণ্টেন্সটো আগতে আপোনালোকে চাই ল'ব কি চেণ্টেন্স হয় এইটো। মেইন ভাৰ্ব হ'ল লৱাৰ্ড, ইয়াৰে আগত কোনো ধৰণৰ অক্সিলিয়াৰী ভাৰ্ব, বি ভাৰ্ব কোনো নাই, গতিকে এইটো হ'ব ইনডিফিনিট বাক্য। ইয়াতে অবজেক্ট কি দিয়া আছে, দ্য প্ৰাইচেছ, দ্য প্ৰাইচেছটো অবজেক্ট, গতিকে ছাবজেক্টত আহিব দ্য প্ৰাইচেছ। তাৰপিছত কি দিব লাগিল, ৱাজ বা ৱেৰ দিব লাগিব। ইয়াতে যিহেতুকে প্ৰাইচেছ আছে, প্লুৰেল ফৰ্ম, গতিকে ৱেৰ দিব লাগিব, দ্য প্ৰাইচেছ ৱেৰ। এইখিনি আপুনি অপশ্যনকেইটাত চাই লওক। দ্য প্ৰাইচেছ লৱাৰ্ড, ৱেৰ নাই, গতিকে এইটো কেঞ্চেল। দ্য প্ৰাইচেছ ৱেৰ এইটোত আছে, এইটো থাকক। চিটো চাই লওক, এইটোতো নহয়, ইয়াতো নাই, এইটোও কেঞ্চেল, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। ফ্ৰেণ্ডছ বুজি পাইছে নিশ্চয়। ফ্ৰেণ্ডছ এই ভিডিঅ'টোত আমি কেইটামান কুৱেশ্যন আলোচনা কৰিলোঁ, কেনেকৈ অপশ্যন এলিমিনেট কৰিব লাগে। নেক্সট ভিডিঅ'ত আৰু কিছুমান এক্সাম্পল লৈ আহিম। ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক আৰু শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাটছিং।